ইমান ৰ'দৰ মাজত ডিগ্ৰী পাছ কৰি এই কাম কৰি খাব লাগে। মাত্ৰ 30 টকা হাজিৰা পাওঁ দিনতে। কি কৰিম? দিনা পৰা কৰি কি লাভ? কাম কথা নাই ছাৰে। আমি এই ইফালেদি যাব কেইটামান শাক পালোঁ, এইকেইটাই বান্ধি আজি বজাৰত বিক্ৰী কৰিম। ইয়াতে বজাৰ হৈ আছে নেকি? চালোঁ বহুত মানুহ আছে, যদি কোনোবাই লয় শাককেইটা দাম কিমান? এনে 10 টকা মুঠা বেছি। কাষৰটো কোন তোমাৰ লগত? বিয়া বাৰু হৈছে নে নাই? আমি কাম কৰি খাওঁ আৰু আমাৰ সেইবিলাক কি উজ্জ্বল কাম কৰি খালে বিয়া কৰাব নোৱাৰে নেকি? কিন্তু আমাৰ অৱস্থা কি হ'ল, বিয়া নোহোৱাকে আছা নেকি একেলগে? মানে আমি এই শাক বেছি কাকো পাব নোৱাৰো যে আমি কি একচুৱেলি শাক বেচাতে শাক বেছিটো খাব পাৰিতো, একো ডাঙৰ কথা নহয়। শাক বেছিটো খাই আছো আমি, তেনেহ'লে কিন্তু যেনেকুৱা খাব লাগে তেনেকুৱা সপোন আছিল তেনেকুৱা নাই। সপোন কি আছিল? ভাবছিলো 10 তলা এটা বিল্ডিং বনাম, তাৰ ওপৰত বহি কৰি খাম। ওপৰতো যেতিয়া হাৱা পৰিব, ঠাণ্ডা হাৱা খাম। নহয়, সপোন সপোনেই থাকে। পঢ়া শুনা কৰিছিলা? আমি দুটাই গ্ৰেজুৱেশ্যন। গ্ৰেজুৱেশ্যন পাছ কৰি এম এ লৈছোঁ, কিন্তু এম এ কাম নহ'ল, ঘৰৰ পৰা ওলাই দিছে। এই তুমি গ্ৰেজুৱেশ্যন লোৱাৰ কাৰণে এনেকুৱা হ'ল। ডিগ্ৰী ল'লে BA MA পাছ কৰিলে চাকৰি পালাহেঁতেন, গ্ৰেজুৱেশ্যন হ'ল নহয়। ভাবিছিলোঁ যে গ্ৰেজুৱেশ্যন পাছ কৰিলে অফিচাৰ হয়, 10 তলা 12 তলা বিল্ডিং দিব পাৰে। সেই হিচাপে গ্ৰেজুৱেট কৰিলোঁ, নহ'ল শাক বেচাই খাব লাগে। কোন অফিচাৰৰ 10 তলা বিল্ডিং দেখিলা তুমি? আৰে শুনিছোঁ মোবাইলত, কাৰ্টুনত, টিভিত, নিউজত, নেপালত মুখত। কি কি শাক আছে? শাক কি আছে? এইবিলাক আমাৰ জাপানীজ শাক হয়। জাপানীজ শাক অসমত আহি কেনেকৈ পালে হে? জাপানৰ পৰা এজন নেতাই আনিছিল, তাৰ পৰা আমি মানে ৰাস্তাত যাওঁতে তাৰ ঘৰত সেইকাৰণে তুমি বিল্ডিং বনাব পৰা নাই। অসমত অজস্ৰ শাক আছে, এই শাকবিলাক যদি বেচিলাহেঁতেন তুমি বিল্ডিং বনাব পাৰিলাহেঁতেন। জাপানৰ পৰা শাক আনি ইয়াতে 10 টকাত বেচে। এই শাকবিলাক খালে মানে বুদ্ধি বেছি হয়। বুদ্ধি? কি বুদ্ধি হৈছে তোমাৰ? আমি এতিয়া অলপ দিন ধৰি খাই আছো, সেইকাৰণে আমি একদম য'ত শাক আছে কিন্তু আচ্ছা, এই ভেদাইলতা জাপানতো পাই নেকি? আমি গন্ধ পাইছো নহয় ভেদাইলতা। মই এইটো বেলেগতে নাই, এইটো চেংচুং। জাপানে পায়, এইটোৰ নাম এতিয়া বুজি ল'ব, চেংচুং। কি হ'ব এইটো খালে? এইটো খালে আৰু মানে প্ৰখৰ বুদ্ধি হ'ব। মানে যেনেকুৱা যাৰ গণিত হ'ল, তাৰ কাৰণে এইটো। তোমাৰ যিটো বুদ্ধি হৈছে সেইটো কাৰণে না? চেংচুং খাই বুদ্ধি হৈছে তোমাৰ। গ্ৰেজুৱেশ্যন। সেইকাৰণে মই গ্ৰেজুৱেশ্যন কৰিলোঁ, চেংচুং খাই। দালি আছে। এই দুটা ফুল ফুৰালি নেকি? এই দুজনী ফুৰালি নেকি? মাছ নাই মুখত? আমি ৰ'দৰ মাজত কাটিছো, অলপ খাবলৈ যাওক। আমি কামলা খালে খাব নোৱাৰো নেকি? খালি গাড়ী খালে তোমাৰ ক'ত বুদ্ধি হ'ব? আপোনালোকে দেখা নাপাব, আমি লেবাৰৰ খোৱা এনেকুৱা দেখা নাযায় দূৰৰ পৰা। এই দুটা আৰু লেবাৰৰ লেবাৰ নেকি? ঘৰৰ মানুহ ফুৰালি নেকি সুধি আছো দেখোন। ফুৰালি নাজানা? চালি ভাত খাইছা? বাপৰে, শাক বেছি ইমান মানুহ পুহি আছে, গম নাপায় আমাৰ মানে আমি সেইকাৰণে বিল্ডিং বনাব পৰা নাই। নহয়
নাথাকিলে আমি খাবই নোৱাৰো আমাৰ হাত বেছি দিন ৰাতি গলে হতে তেওঁলোক আছে কাৰণে আমি ভাত লৈ আছে কিমান মহাপু ভাত ৰান্ধা মানুহ বাচন ধোৱা মানুহ পানী দিয়া মানুহ ইমান ৰাখিলে তুমি বিল্ডিং কেতিয়াও বনাব নোৱাৰা এতিয়া এটা গান গাবা নেকি হে আমি কি গান গাম আমি কামলা গান এটা গোৱা নহ'লে বিৰি খাব পাৰো বিৰিটোৰ কি নাম কি নামৰ বিৰি এইটো কলমতে বিৰি এটা গান গোৱা মই কৈ দিওঁ কি এটা গান আছে নহয় তুমি কোৱাচোন তুমি যদি বনলতা মই তাৰে পাত কোৱা আমি গান চান নাজানো আমি ঠিক কৈছো ভাল পাব নাই না কোৱা মই যদি বনলতা তুমি তাৰে পাত তুমি তাৰে পা কাক কম এই তাৰ ফালে চাই কোৱা তুমি মোৰ বনলতা মই তোমাৰ পা তুমি যদি ভেদাইলতা তুমি যদি ভেদাইলতা মই তাৰে গন্ধ গন্ধ